আসসালামু আলাইকুম ফ্ৰেণ্ডছ, মই আমিনা অন্য এটা ভিডিঅ'লৈ আপোনালোকৰ মাজত পুনৰ উপস্থিত হৈছোঁহি। আজি মই ভাবিছোঁ একদম ঝটপট কৰি কিনো বনাব পাৰিম, মানে বাসমতি চাউল আৰু চিকেনখিনি আমি প্ৰথমতে কি কৰিম, বইল দিম। বইল কেনেকৈ দিম চাওঁ আহকচোন। আমি ভিডিঅ'টি শেষলৈ চাই থাকিব, স্কিপ নকৰাকৈ। যেতিয়া আমাৰ সময় নাথাকে হাতত, আমি ঝটপটকৈ ক'ৰবাত গ'লে এনেকৈ বনাই খাই যাব পাৰোঁ। ইয়াত দেখিছেনে পানীখিনি উতলিবলৈ দিছোঁ। ইয়াত মই গৰম মছলাখিনি দি দিছোঁ। গৰম মছলা বুলিলে জানেই, চিকেনখিনি ইয়াত কৰি দিম, হাফ কুক কৰিম। একদম যেতিয়া আমি ক'ৰবাত যাবলগীয়া হয় লৰালৰিকৈ, তেতিয়া আমি এনেকৈ বনাব পাৰোঁ। এতিয়া মই এইখিনি হাফ কুক কৰিম, তাৰপাছত ইয়াতে দি দিলোঁ আদা নহৰু পিঁয়াজখিনি, দি দিম চিকেনখিনি ইয়াতে। কেমেৰামেন নাই যে, ইয়াত মই নিজে এনেকৈ বনাই আছোঁ। প্ৰেছাৰত চিটি লগাই দিলে হৈ গ'ল। এতিয়া দি দিম বিৰিয়ানী মছলাখিনি। দেখিছেনে বিৰিয়ানী মছলা। হালধি মই নিদিওঁ আৰু ইয়াত একো মছলা ব্যৱহাৰ কৰিব নালাগে। এতিয়া ধুনীয়াকৈ লৰচৰ কৰি দিম। এতিয়া দি দিলোঁ নিমখ অলপ, কাৰণ বইল কৰোঁতে মই নিমখটো দি দিছিলোঁ। আৰু সেই বইল চিকেনৰ পানীখিনি এতিয়া মই ইয়াত কৰি দিম। এতিয়া ঢাকনখন লগাই দিম আৰু 10 মিনিটমান, তাৰপিছত চিটি এটা লগাই ল'ম, হৈ যাব। কুক কৰা আছে যিহেতু, হাফ কুক। এতিয়া দি দিম মান ধনিয়াখিনি, ইয়াতে দি দিম এপিচ কৰি আটাইখিনি ইয়াত দি দিম। মই ইয়াত হালধি দিয়া নাই, বগা, একদম বগা কৰি বনাইছোঁ। কেৱল বিলাহীটো দিছোঁ, কাৰণ ঝটপট কৰি বনাইছোঁ, খাব লাগিব যিহেতু। ক'ৰবাত যাবলগীয়া হ'লে আপোনালোকে এনেকৈ এবাৰ ট্ৰাই কৰি চাবচোন। প্ৰেছাৰ কুকাৰত দিলে এনেও সময় নালাগে। আৰু বইল কৰি লৈছিলোঁ যিহেতু, মই হাফ বইল কৰি লৈছিলোঁ। এতিয়া মই কি দি দিম, চাউলখিনি অকণমান দি দিম। মোৰ হাতত কেমেৰা ধৰা মানুহ নাই যিহেতু, অকলে ময়ে, দেখিছেনে। এতিয়া মই ইয়াতে ভাতখিনি দি দিম। ইয়াত দেখিছেনে মই ভাতখিনি দিলোঁ। আকৌ এতিয়া মই যিখিনি আছে সেইখিনিও দি দিম। অলপ অলপ কৰি এনেকৈ দি দিব লাগিব। আৰু মছলা অকল বিৰিয়ানী মছলাটোৱে মই ব্যৱহাৰ কৰিছোঁ ইয়াতে। তো ৰেচিপিটো চাই আপোনালোকে কেনেকুৱা পালে জনাবচোন। একদম অতি সহজে বনাইছোঁ। এয়া দেখিছেনে, একদম কম সময়ত বিৰিয়ানী বনাই ৰেডি কৰিলোঁ। আপোনালোকে এনেকৈ এবাৰ ট্ৰাই কৰি চাব। ক'ৰবাত যাবলগীয়া হ'লে, আমাৰ হাতত সময় নাথাকে, স্কুল বা কলেজ যিকোনো কামত যদি আমি হুৰমুৰকৈ যাবলগীয়া হয়, এনেকৈ এটা ৰেচিপি বনাই খাই যাব পাৰোঁ, নহয়নে? আৰু ঘৰত বনোৱা ৰেচিপি এনেও ভাল লাগে। তো আজিলৈ এৰিলোঁ। ভিডিঅ'টি চাই কেনেকুৱা পালে আপোনালোকে জনাব। এতিয়া বিৰিয়ানী হৈ গ'ল, নমাই আনিলোঁ। দেখুৱাব লাগিব আপোনালোকক কেনেকুৱা হৈছে। বিৰিয়ানীৰ কালাৰ এনেকুৱাই থাকে, নহয়নে বাৰু? যিসকলে জানে আৰু নাজানাসকলক মই কৈ দিছোঁ, বিৰিয়ানীৰ কালাৰ ছেম টু ছেম আহিছে। আৰু ঘৰতে বনালোঁ এনেকৈ অতি সহজেৰে, খাই ভাল লাগিল। ময়ো খালোঁ, আপোনালোকক দেখুৱালোঁ। অতি সহজে বনোৱা ৰেচিপি, এবাৰ ট্ৰাই কৰি চাব। ইয়াৰ প্ৰথমে মই খালোঁ, বহুত টেষ্টি হৈছে, কাৰণ বইল কৰা পানীখিনিতে মই চাউলখিনি দি দিছিলোঁ। আজিলৈ এৰিলোঁ ভিডিঅ'টি ইমানতে। বাই বাই।